নমস্কাৰ এই মুহূৰ্তত আইবৰ্ছে সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে। নদী ৰাজ্যৰ মহিলাসকলৰ কাৰণে ভাল খবৰ আহিছে। আত্মসহায়ক গোটৰ যিসকল মহিলা আছে তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা এইটো মাহতে সোমাব। কিন্তু ইয়াৰ কাৰণে কেনেকৈ আবেদন কৰিব এই ভিডিঅ'ৰ মাধ্যমত আপুনি জানিব পাৰিব। সৰাসৰি টকা আপোনাৰ বেংক একাউণ্টত সোমাই গৈছে। নদী যিসকল কৃষক আছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। কৃষকে লাভ কৰিব 57,000 টকা। কিন্তু ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত আবেদন কৰিব লাগিব। নদী আনন্দ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে। লগে জনাম ভিডিঅ'টো চোৱাৰ এটা ৰিকুৱেষ্ট, যদি আপুনি চেনেলটোত নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ, ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে ভাল খবৰ আহিছে। অসম চৰকাৰৰ ঘোষণা অনুযায়ী আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিক দিশত সবল কৰাৰ উদ্দেশ্যে প্ৰতিজন মহিলা সদস্যসকলক 10,000 টকাকৈ আৰ্থিক প্ৰদান কৰা হ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন মিটিঙত কোৱা অনুযায়ী যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন আঁচনিখনৰ গছ পুলি ৰোপণ কৰি অফিচিয়েল ৱেবছাইটত সেলফি আপলোড কৰিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ডাইৰেক্ট 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে। সকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ আঁচনিত অন্তৰ্ভুক্ত হৈছে। সেইসকল মহিলাক অসম চৰকাৰে ডিচেম্বৰ মাহত এইটো মাহত আবেদন কৰা ফৰ্ম প্ৰদান কৰিব। কিন্তু আবেদন কৰাৰ পূৰ্বে কেইখনমান প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাটো অত্যন্ত প্ৰয়োজনীয়। যেতিয়া আবেদন আৰম্ভ কৰা হ'ব সেই সময়তে আপোনালোকৰ যদি এইসমূহ ডকুমেণ্ট নাথাকে তেন্তে আপোনালোকে অসুবিধাত পৰিব। আবেদন করার পূর্বে এইবার প্রমাণ পত্র সংগ্রহ করক। আবেদনকারীর আধার কার্ড, প্যান কার্ড, ক্রিয়া শিক্ষা থাকলে তার প্রমাণপত্র, ভোটার আইডি কার্ড, ব্যাংক একাউন্ট, সেলফি আপলোড করার প্রমাণ, লগতে আত্মসহায়ক গোটৰ প্রমাণপত্র থাকিব লাগিব। এইকেইটা ডকুমেন্ট যদি আপোনালোকৰ আছে তেন্তে আপোনালোকে লাভ কৰিব 10,000 টকা। এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যিক নিৰ্বাচনত আশা ভংগ। 6 ডিচেম্বৰ তাৰিখে বিৰোধী বৈঠক আহ্বান কংগ্ৰেছৰ। হল 4 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। এই পৰ্যন্ত চলি থকা ভোটগণনাৰ 4 ৰাজ্যৰ ভিতৰত 3খনতে নিশ্চিত পৰাজয় গ্ৰাসত পৰিছে কংগ্ৰেছ। বিজেপি ধুমুহাত বিপৰ্যস্ত কংগ্ৰেছে ইতিমধ্যে প্ৰায় হাৰ মানিছে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত। আনহাতে তেলেংগানাত পৰৱৰ্তী চৰকাৰ গঠনৰ দিশত আগবাঢ়িছে দলটো। ৰাজ্যিক নিৰ্বাচনত সন্মুখীন হোৱা এই বিপৰ্যয়ে চিন্তিত কৰি তুলিছে একালৰ প্ৰতিপত্তিশীল দলটোক। এনে চিন্তনীয় পৰিৱেশৰ মাজতে কংগ্ৰেছে অহা 6 ডিচেম্বৰ তাৰিখে সন্মিলিত বিৰোধীৰ বৈঠক আহ্বান কৰিছে। সভাপতি মল্লিকাৰ্জুন খৰ্গেই বিৰোধী মিত্ৰজোঁটৰ অংশীদাৰসকলক ইতিমধ্যে বৈঠকৰ বিষয়ে অৱগত কৰিছে। পূৰ্বে ইণ্ডিয়া মিত্ৰজোঁটৰ এই বৈঠক অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে 4 ৰাজ্যৰ এই বিধানসভা নিৰ্বাচন শাসক বিৰোধী উভয়ৰে বাবে সেমি ফাইনেল সদৃশ পৰিছে আৰু তাৎপৰ্যপূৰ্ণভাৱে এই দিশত আগবাঢ়ি গৈছে শাসক। কৃষকৰ কাৰণে আহি পৰিছে আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। মাজবাট কৃষি বিভাগৰ উদ্যোগত প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ সজাগতা সভা। মাজবাট কৃষি বিভাগৰ উদ্যোগত মেৰাবিল VCDCৰ গৰৈমাৰীৰ ৰাজহুৱা ৰংগত সোমবাৰে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ সজাগতা সভা অনুষ্ঠিত হয়। 2 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰলৈ সমগ্ৰ ওদালগুৰি জিলাতে ফসল বীমা সপ্তাহ আৰম্ভ হৈছে। এই অংগ হিচাপে আজি মাজবাট কৃষি উন্নয়ন খণ্ডৰ অন্তৰ্গত মেৰাবিলৰ গৰৈমাৰীত কৃষকসকলৰ মাজত সজাগতা সভা অনুষ্ঠিত হয়। এই সজাগতা সভাতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত খেতি নষ্ট হলে কৃষকসকলে কেনেদৰে উপকৃত হ'ব তাক লৈ পৰামৰ্শ আগবঢ়ায় মাজবাট কৃষি উন্নয়ন খণ্ডৰ কৃষি বিভাগ হিমান্ত গগৈয়ে। খেতিৰ বীমা অৰ্থাৎ ফসল বীমা আঁচনি কৰিবলৈ কৃষকসকলক আহ্বান জনায়। কৃষকসকলক উপকৃত কৰাৰ বাবে ফসল বীমা সম্পৰ্কে কৃষি বিভাগে এই সজাগতা অভিযান আৰম্ভ কৰিছে। এই সজাগতা সভাত উপস্থিত থাকে মাজবাট কৃষি খণ্ডৰ কৃষি বিভাগ উৎপল কুমাৰ ডেকা, সংসাৰ বসুমতাৰী আৰু SDF যিসকল কৃষকে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত আবেদন কৰিব বিচাৰে নাইবা তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে তেওঁলোকৰ কাৰণে ভাল খবৰ। বন্ধুসকল, অফিচিয়েলি এখন নটিফিকেশন আহিছে দেখিবলৈ পাইছে। প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ অধীনত ৰবি 2023-24 বৰ্ষৰ বাবে সৰিয়হ, আলু আৰু মাকৈ শস্য বীমা পঞ্জীয়নৰ অন্তিম দিন হৈছে 31 ডিচেম্বৰ 2023 তাৰিখ। বড়ো ধান আৰু কুঁহিয়াৰৰ শস্য বীমা পঞ্জীয়নৰ অন্তিম দিন হৈছে 15 ফেব্ৰুৱাৰী 2024 তাৰিখ।
এই তাৰিখৰ ভিতৰতে আপোনালোকে যদি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত আবেদন কৰিব বিচাৰে তেন্তে আপুনি যিকোনো এটা CSC চেণ্টাৰত গৈ আপুনি আবেদন কৰিব পাৰিব। যদি আপোনালোকে PM কিষাণৰ হিতাধিকাৰী হয় তেন্তে তথাপিও আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ সময়ত আপোনাৰ বেংকৰ একাউণ্ট, আধাৰ কাৰ্ড আৰু আপোনাৰ মাটিৰ যিসমূহ কাগজ পাতি আছে সেইসমূহ আপোনালোকে দিব লাগিব। দিয়াৰ পিছতে আপুনি আবেদন কৰিব পাৰিব।